মই পৰিস্মিতাই আপোনালোক সকলোকে মোৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আজি এই ভিডিঅ'টো চাই আপোনালোকে ভাল পাব। আজি ভিডিঅ'টোত কি থাকিব থাম্বনেইল দেখি হয়তো গম পাইছে। আজি এটা ৰেচিপি শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ আপোনালোকৰ লগত। ৰেচিপিটোত থাকিব চিকেন পোলাও। চিকেন পোলাও বাৰু বহুতে বনাই যদিও মইনো কেনেকৈ বনাওঁ তাকে আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ। থাম্বনেইলত আৰু এটা বস্তু দেখিলেনে বাৰু, এটা কুপনটোনো কিহৰ আপোনালোকৰ চাগে জানিবলৈ মন গৈছে নিশ্চয়। কুপনটো হৈছে মানে অলপ দিনৰ আগতে আমাৰ লটাৰী লোৱা হৈছিলে। লটাৰী ফুটিছে কিবা এটা, কিনো ফুটিছে ময়ো গম নাপাওঁ বাৰু এতিয়ালৈকে। চাম, তাকে ভাবিলোঁ আপোনালোককো দেখাওঁ কিনো পাইছোঁ আমি লটাৰীত। তেন্তে ব'লক দেৰি নকৰি চাওঁ কিনো পাইছোঁ। তো আজি কি বনিবলৈ গৈছে আপোনালোকে থাম্বনেইল দেখি গম পাইছে। আজি বনিব চিকেন পোলাও। এফালে দেখাই গৈছোঁ চিকেন, তেজপাত, পিঁয়াজ, এইটো আছে আদা নহৰু পেষ্ট, এফালে জলকীয়া, এয়া আপোনাৰ ৰেড চিলি, এয়া ধনিয়া আৰু এইটো জিৰা, এফালে আছে ইলাচি। তো বনিবলৈ গৈছে পোলাও। এইফালে চাউল তিয়াই থৈ দিলোঁ, আধা ঘণ্টা সময় তিয়াই থৈ দিলোঁ। এতিয়া পানীখিনি টুকি এনেকৈ ৰাখি থৈছোঁ। তো দেখাই থাকিম আপোনালোকক, চাই যাব দেই। কেৰাহী পাতিছোঁ, গৰম হৈছে। এতিয়া তেল দিম আৰু তেল দিয়া হৈছে। পোলাওটো জুহালতে বনাম বুলি ভাবিছোঁ। তেল গৰম হৈ লওক, পিঁয়াজ দিয়া হ'ব। তেল পকিলে পিঁয়াজ দিছোঁ। পিঁয়াজখিনি ৰঙা হোৱালৈকে এনেকৈ ভাজি থাকিব লাগিব। এতিয়া কালাৰটো আহিছে। এফালে ৰ'দ পৰি আছে। তেজপাত দিছোঁ এয়া। এতিয়া দিয়া হৈছে ইলাচি আৰু অলপ ভাজিব লাগিব। এতিয়া দিয়া হৈছে চাউল। চাউলখিনি দিয়া হৈ গ'ল। চাউলখিনি অলপ ভাজি থাকিব লাগিব। জুইৰ পৰা অকণমান কমাই দিছোঁ, বেছি হৈ গ'লে মানে ধৰি যাবলৈও আছে নহয়। এইখিনি আমলৰি বৰণ নপৰালৈকে ভাজি থাকিম। বগাই হৈ আছে। 5-10 মিনিট ভাজি থাকিব লাগিব এনেকৈ। আমলৰি বৰণ আহি গ'ল। এতিয়া ইয়াত দিম চিকেনখিনি অলপকৈ ভাজি লৈছিলোঁ, দি দিছোঁ ইয়াত। চিকেন পোলাও লৰাই দিম এতিয়া। কালাৰটো আৰু ধুনীয়া হ'ব এতিয়া। এতিয়া পোলাওখিনি কুকাৰত দি ঠাণ্ডা পানী অলপ দি চিটি মাৰি দিম। কম চিমত দিব আপোনালোকে। কালাৰ দেখিছে, কালাৰ আহি গ'ল। এয়া
কুকাৰত লৈ লৈছোঁ এয়া হৈ যাব গোটেইখিনি কুকাৰত লৈ লৈছোঁ হৈ লওক তেন্তে কিনো হয় চাই যাওঁ এয়া নিমখ দি দিলোঁ আপোনালোকে সোৱাদ অনুসৰি দি ল'ব কিমান দিয়ে বস্তু দি দিছোঁ কম ফ্লেমত দি এতিয়া চিটি মাৰি দিম অলপ লৰাই লৈছোঁ পোলাও ৰেডি হৈ গ'ল আমাক খাব নিদিয়ে ন এইফালে আছে পোলাও এইফালে চিকেন ৰেডি এতিয়া খাই লওঁ এইফালে টেঙামৰা আচাৰ জ্বলা আচাৰ ঠিক আছে এতিয়া খাই লৈছোঁ এয়া এতিয়া খাইছে আৰু কেনেকুৱা টেষ্টি নে এইফালে আছে কানাই মুখখন লুকুৱাই থৈছে মানে এইফালে বহিলে সেইটো কাৰণে টেষ্টি হৈছে নে কমেণ্ট আহিবনে নাহে আহিব অঁ টেষ্টি পুৰা মানে ক'ব নোৱাৰি এনেকুৱাই টেষ্টি হয় ক'ব নোৱাৰি থেংক ইউ ঠিক আছে খাই লোৱা তেন্তে আৰু লাগিলে ক'বা দে প্ৰাইজ লৈ আহি আছে কি পাইছোঁ এতিয়ালৈকে গম নাপাওঁ বাৰু খবৰটোহে পালোঁ টু নুডলছ এক কাৰ্টুন লৈ আহিছোঁ কি আহিছে খুলি চাওঁ অঁ খুলি চাওঁগৈ কিমান আহিছে দেখাই থাকিম আপোনালোকক লটাৰীত পোৱা লটাৰীত আহি গ'ল এয়া নুডলছৰ পেকেট দেখাইছোঁ আপোনালোকক নুডলছ 10 টকীয়া টিকেটত 52টা পাইছোঁ 52টা পেকেট আছে ইয়াত তো আগতে খাইছোঁ বাৰু মেগীৰ নিচিনাই ৰেচটো আছিলে ইয়াত 25K লোকচান নাই হোৱা দেই 10 টকীয়া টিকেটত 52টা পেকেট ৱাও এতিয়া খাই মেলি হৈ গ'ল আলহী আহিছিলে আলহী মানে ঘৰৰ আলহী আৰু ভাইটিহঁতি আহিছিলে সিহঁতৰ কাৰণেও বনালোঁ নিজেও খালোঁ নিজে খোৱা ভিডিঅ' কৰা নহ'ল বাৰু সিহঁতি খাওঁতে অকণমানকৈ ৰাখি থ'লোঁ আৰু তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ ঠিক আছে তেন্তে আজিলৈ বাই বাই যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক এটা কৰিব আৰু মোৰ যদি ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চাইছে তেন্তে ছাবস্ক্ৰাইব কৰিব ঠিক আছে আজিলৈ বাই